not a game, it's a rich thing. So yo guys, welcome back to my YouTube channel, Dhup Deep Vlogs. This is 31 of March আৰু আপোনালোকে চাই আছে ভিডিঅ'টো বাৰু এক এপ্ৰিলত আৰু এইফালে চাব পাৰে বৰষুণো দি আছে লাহে লাহে। এতিয়া যাওঁ ওলাই কিনে আজি অলপমান অফ ৰোড কৰোঁগৈ উইথ মাই MTV ফিট ট্ৰিপ আৰু আহিছোঁ এতিয়া ৰ'দৰ ওপৰত চাব পাৰে যিটো ৰাস্তা সেইফালে আছে মেইন ৰ'দৰ ওপৰত মানে ঘাটটো। চ' এতিয়া তাৰলৈকে যাওঁ আৰু আজি এখন বাছবোৰ চাব পাৰে একদম পূৰা মানে বৰষুণো দিছিলে বাৰু পুৱাতে, কিন্তু এতিয়া বাৰু দিয়া নাই, টাইম হ'ল এতিয়া এটা, কিন্তু কোনে ক'ব যে এতিয়া এটা পাৰিছে বুলি। কিন্তু চাওক না ৰ'দ আছে না কিবা আছে আৰু এইফালে মোৰ বাইক। চ' যাওঁ এতিয়া। আৰু মেইন কথা যে সেইটো হৈছে গিভ আৱে। য়েছ, মই এটা গিভ আৱে কৰিব গৈ আছোঁ। সেইটো কি হয় সেইটো চাই থাকক স্কিপ নকৰাকৈ, চ' আপোনালোকে গম পাই যাব। ভিডিঅ'টো স্কিপ কৰি নিব, নহ'লে আপোনালোকে মিছ কৰি যাব। অ'কে, চ' এইটো আৰু সেইজন এজন মানে লাকি পাৰ্চনে পাব, কি ঠিক সেইটো আপুনিও পাৰে হ'বলৈ। চ' নানো, চ' সেইকাৰণে আপোনালোকে ভিডিঅ'টোৰ পৰা লাষ্টলৈকে চাই থাকক। অ'কে, চ' এতিয়া যাওঁ, লেটছ ৰক। মই আজি চানগ্লাছো আহিছোঁ পিন্ধি, চাব পাৰে কেনেকুৱা লাগিছে কমেণ্টত জনাওক। ৰ'দ বাৰু দিয়া নাই, হ'লেও মানে পিন্ধি আহিছোঁ আৰু। অ'কে, চ' এতিয়া যাওঁ, লেটছ গ'। আৰু যোৱাৰ আগতে এটা চিনেমেটিক শ্বৰ্ট এটা চাই লওক। It's not a game, it's a rich thing. ডাউনহিল কৰি পাই গ'লহি এতিয়া ৰ'দৰ ওপৰত। চাব পাৰে এইফালে পূৰা পিকনিক পাৰ্টি চলি আছে, এইফালে আছে নদী আৰু এইফালে মই এতিয়া মানে ৰিলেক্স কৰিবলৈ বেষ্ট প্লেচ। এনেকৈ ধুনীয়াকৈ পানীৰ ওচৰত আহক বহক, সেয়া কৈছে নহয় কি ধুনীয়া হাৱা আহে আৰু কি ধুনীয়া ফিল হয়, মানে ফ্ৰেছ হৈ যায় আৰু মানে। চ' এতিয়া মই কৈ দিওঁ যে গিভ আৱে কথা। গিভ আৱেটো হৈছে সেইটো হৈছে আইফোন। অ'কে, আইফোনটো কি চিৰিজ সেইটো মই আপোনালোকক কৈছোঁ বাৰু। অ'কে, কিন্তু সেইটো হৈছে এটা ফোন, আইফোন গিভ আৱে কৰিম। মই বহুত বছৰৰ পৰা ইউটিউব কৰি আহিছোঁ, বাট মই আজিলৈকে গিভ আৱে কৰি পোৱা নাই। চ' ভাবিলোঁ যে আইফোনে এটা গিভ আৱে কৰি দিওঁ বুলি। সেইটো বাৰু ইউজত হয় দেই, মানে 2 months অ'ল্ড হৈছে আইফোনটো। নিউ আৰু ব্ৰেণ্ড নিউ আইফোন দিবলৈ মোৰ ইমান অকাত নাই। চ' সেইকাৰণে এটা ছেকেণ্ড হেণ্ড আইফোন, কিন্তু কোৱালিটি পূৰা টিপটপ আছে। অ'কে, চ' সেইটো আপোনালোকে কি কৰিলে উইনাৰ হ'ব মই কৈ আছোঁ, ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। এই বুঢ়ী ভাবিছিলোঁ ইয়াতো শান্তি পাম বুলি, বাট ইয়াতো পূৰা গান চান বাজি আছে, সিহঁতৰ পূৰা পিকনিকৰ পাৰ্টি। কি কৰিম আৰু সিহঁতো এনজয় কৰিছে, মই মোৰ কাম, সিহঁতৰ কাম। খালি ইয়াৰ গান বজিলে খালি কপিৰাইট নাহিলে হ'ল। বাকী ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকক। আৰু ইনষ্টাগ্ৰামত যদি মোক ফ'ল' কৰা নাই, ফ'ল' কৰি লওক। ইউজাৰ নেম হৈছে ধূপদীপ বুলি আছে। অ'কে, মই তাতে বহি ৰিলচ ঢালি থাকোঁ মানে। অ'কে, চ' আপোনালোকে চাব পাৰে, মই এতিয়াও শ্বুট কৰিলোঁ 2-3টামান ৰিল, সেইটো আপোনালোকে ইনষ্টাগ্ৰামত পাই যাব। অ'কে, চ' সেইকাৰণে ফ'ল' কৰি থৈ দিব। আৰু মোৰ আপকামিং ৰাইড ক'ত হ'ব সেইটো ৰাইড কৰিবলৈতো বহুতেই ইজি হয়, মানে চাইকেলখন লওক যাওক। অ'কে, সেইটো আৰু ইজি, কিন্তু তাৰে আগত যোনখিনি প্ৰচেছ থাকে, লাইক স্পনচাৰশ্বিপ, বস্তুখিনি হেৰি কৰা, মানে যিকোনো কাম, সেইখিনি মানে তাৰে ৰাইডৰ আগৰ কামখিনি বহুত বেছিয়ে মানে হাৰ্ড থাকে। চ' সেইখিনি কৰোঁতে অকণ টাইম গ'ল লাগি। বাট আমাৰ এটা ৰাইড হ'ব গৈ আছে, সেইটো হৈছে এপ্ৰিলৰ 24ত। অ'কে, সেইটো ক'ত হ'ব সেইটো নেক্সট ব্লগ ক'ম বাৰু। চ' ৰাইড বুলি ক'লে যে চাইকেলখন লওঁ আৰু যাওঁ ওলাই, সেইটো নহয়। উইথ প্ৰপাৰ হেলমেট, ছানগ্লাছ বোলে আপোনাৰ যিটো মানে মেণ্ডেটৰী, সেইটো হৈছে হেলমেটটো আপোনাকতো লাগিবই ৰাইডত, বিকজ ৰিস্ক ইমান নোৱাৰি ল'বলৈ। অ'কে, আৰু চাইকেলিষ্টমেণ্ট আৰু চাইকেলখনো মোৰ এতিয়া ভাল কৰিব আছে, লাইক ফ্ৰণ্ট ব্ৰেক অলপমান ঢিলা হৈ আছে, লাইক আৰু টায়াৰ অকণমান মানে হিলি আছে।
চ' সেয়াও মই ঠিক কৰিব লাগিব ৰাইজৰ আগত। চ' সেইকাৰণে মানে এতিয়া মই মস্তি কৰি লৈছোঁ, বিকজ বেয়া হ'লেতো এনেও বেয়া হৈ থাকক, এনেও ভাল কৰিমেই। সেইকাৰণে আজি অফ ৰোড কৰিবলৈ আহিছোঁ। সেইফালে একদম অফ ৰোডৰ এনেকৈ কৰি আহিছোঁ। চাওক আমি এইটো হৈছে মই এনেকৈ কৰি এপাক এনেকৈ ঘূৰি আহিছোঁ, ঘূৰি কিনি সিহঁতে পিকনিক পাৰ্টি হৈ আছে, এনেকৈ কৰি আহিছোঁ পূৰা ইয়াৰ লাগে। কিন্তু ইয়াৰ ভিডিঅ' কৰিবলৈ মানুহ নাই, ইয়াৰ ছেট লাইফ কি কৰিম, ভিডিঅ' কৰিবলৈ মানুহ নাই। সেইকাৰণে চাওঁ যদি পাৰোঁ ভিডিঅ' কৰি কিনে দেখাম। অতি সোনকালে ৰাইডৰ ব্লগ মস্ত বনাম। ভাই চাইকেলখন লগাই কিনে যি মস্ত লাগিলে, কিন্তু চাউণ্ড বহুত কৰে বাৰু। চ' এতিয়া যাইছোঁ ঘৰলৈকে। চ' তাত যাই কিনে মই আপোনাক কৈ আছোঁ গিভ আৱে কি কৰিব লাগিব আপোনালোকে জিকিবলৈ। অ'কে, এইটো ৱেডাৰ মানে ৰাইড কৰি কিনে মজাই বেলেগ। কিন্তু ইয়াৰ বেছি লং ড্ৰাইভ নহয়, মোৰ ঘৰৰ এইখিনিতেই, বেছি দূৰ নহয়। একো নাই, যিয়ে নহওক ভাল লাগিলে এইটো ৱেডাৰত অলপমান চাইকেল কৰি কিনে। চ' ইয়াতে তেনেকৈ ৰখোঁ, দেন কৈ আছোঁ আপোনালোকক। চ' গাইছ, এতিয়া মই আকৌ ছেইম প্লেচতে বাৰু আহি পাই গ'লোঁ। তাত মানে এখন মানুহ আছিলে, হাল্লা হৈছিলে। চ' সেইকাৰণে আকৌ ছেইম প্লেচত আহি গ'লোঁ। এতিয়া কৈ দিওঁ যে আপোনালোকে কিভাৱে জিকিবলৈ কি কৰিব লাগিব। চ' ফাৰ্ষ্ট অফ অলটো ইয়াৰ কমন চিজ সেইটো হৈছে ছাবস্ক্ৰাইব, দেন শ্বেয়াৰ। ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো অল কৰি কিনে আপোনালোকে শ্বেয়াৰ কৰক হোৱাটছআপত। অ'কে, মেক্সিমাম 5টামান মানুহক শ্বেয়াৰ কৰক। দেন আপোনালোকে ভিডিঅ'টো লাইক কৰক। আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ একদমেই নাপাৰিব। সেইকাৰণে ইনষ্টাগ্ৰামত ফ'ল' কৰি লওক ধূপদীপ বুলি। হয়, এটা দি আছে তলত ডেছক্ৰিপশ্যন বক্সত, তাতে আপোনালোকে লিংকটো খুলি কিনে পাছপৰ্ট খুজিব। পাছপৰ্টটো মই সেই তাতে চাগে আছে লিখা, সেই পাছপৰ্টটো মাৰি কিনে আপোনালোকে খুলি ল'ব। আপোনালোকে ফৰ্ম ফিল আপ কৰি ল'ব। তাৰে এজন লাকি উইনাৰক চইচ কৰিম আৰু সেইজন হ'ব উইনাৰ। চ' ইমানখিনি আছিলে। লিংকটো দি আছে তলত, যাই কিনে আপোনালোকে ফৰ্মটো ফিল আপ কৰি দিয়ক। চ' মই কালি নহ'বা পৰহি উইনাৰ চুজ কৰি ল'ম। চ' সেইকাৰণে লিংকটো আপোনালোকে ফিল আপ কৰি লওক। চ' গাইজ, যদি আপোনালোকে ভাবি আছে ফৰ্মটো ফিল আপ অকণ পাছলৈ কৰিম, কিন্তু একদমেই ভুল। এতিয়াই যাই কিনে লিংকটো ফিল আপ কৰক, ভিডিঅ'টো পজ কৰক, লিংকটো যাই কিনে তাতে এটা পাছপৰ্ট খুজিব। সেই পাছপৰ্টটো দি কিনে লিংকটো খোলা খাই যাব। তাতে মানে যি ডিটেইলছ খোজে সেয়া আপোনালোকে ভৰ্তি কৰি দিব। চ' ইয়াৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ, বেছি লম্বা নকৰোঁ। হোপ আপোনালোকে উইনাৰ হৈ যায়। আৰু নেক্সট লং ৰাইডটো হৈ আছে এপ্ৰিলৰ 24ত। অ'কে, চ' সেয়াও চাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক। যিখিনি ক'লোঁ তাকে আপোনালোকে কৰি দিয়ক, ইনষ্টাগ্ৰামত ফ'ল' কৰি দিয়ক। চ' যদি বিচাৰে ভাল লাইক কৰি দিয়ক, আজি নিউজ ছাবস্ক্ৰাইব কৰি দিয়ক। চ' আজিলৈ আহিলোঁ, টেক কেয়াৰ, বাই বাই। ভাবিছে চাগে আকৌ কিয় আহিলোঁ বুলি। ইয়াৰ গাইজ, ইটছ এপ্ৰিল ফুল। আপোনালোকক এপ্ৰিল ফুল বনালোঁ। অ'কে, চ' ইয়াৰ একো গিভ আৱে নাই, ইটছ এপ্ৰিল ফুল। আৰু লিংকটো কেনেকুৱা লাগিলে ক'ব। আৰু কিছুমানে ভাল গেছ কৰিছে যে এইটো এটা এপ্ৰিল ফুল হয়, আৰু কিছুমানে চিৰিয়াছলি লৈছিলে। অ'কে, একো গিভ আৱে নহয়, আগৰ পৰা কৈ দিছোঁ, আৰু চৰি। চ' বাই বাই, নেক্সট লগ পাই আছোঁ।